বিলাই দিয়াৰ আনন্দ বসন্ত। বিভিন্নতাই হ'ল জীৱনৰ আচল সোৱাদ। ভেৰাইটি ইজ দ্য স্পাইচ অৱ লাইফ। জীৱন পৰিক্ৰমাত যেনেদৰে ভিন ভিন অৱস্থা পৰিলক্ষিত হয়, ঠিক তেনেদৰে সময়ৰ গতিচক্ৰত আগমন হয় বিভিন্ন ঋতুৰ, যিয়ে আমাৰ জীৱনত সানি দিয়ে এই বিভিন্নতাৰ মাদকতা। ভাৰতবৰ্ষ হ'ল ঋতুপ্ৰধান দেশ, অৰ্থাৎ বছৰটোৰ বিভিন্ন সময়ত প্ৰকৃতিয়ে বেলেগ বেলেগ ঋতুৰে মানৱ তথা সকলো সত্তাক আন্দোলিত কৰি থাকে। এইবোৰ হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ঋতুৰাজ বসন্তৰ আগমন ঘটে শীতৰ পিছত। এই বসন্ত হ'ল সৃজন শক্তিৰ আধাৰ। বসন্তই কাঢ়ি নিয়ে শোকৰ অশ্ৰু আৰু বিনিময়ত দিয়ে হিয়া ভৰা আনন্দ আৰু সুখ। এই সুখ সৃষ্টিৰ উল্লাসেৰে পূৰ্ণ। সমগ্ৰ প্ৰকৃতি মতলীয়া হৈ উঠে সৃষ্টিৰ বান্ধন ভগা প্ৰাণোচ্ছলতাত। যিকোনো সৃষ্টিৰ পূৰ্বতেই ত্যাগ আৰু তপস্যাৰ প্ৰয়োজন। তপস্যাৰ অৰ্থ হ'ল চিন্তাৰ উচ্চ স্তৰক উজ্জীৱিত কৰা আৰু এই উচ্চ তত্ত্বৰ উদ্বোধনৰ মাজেদিয়েই সৃষ্টিৰ সৌন্দৰ্যবোধৰ অনুভৱ। শীতৰ ঠেটুৱা জাৰ আৰু কৰ্মস্থবিৰতা যেন আগন্তুক বিনন্দীয়া বসন্তৰ বাবে প্ৰকৃতিয়ে কৰা এক তপস্যা। বসন্তত প্ৰকৃতিয়ে অপৰূপ সৌন্দৰ্যেৰে সাজি কাচি ধৰা দিয়ে মানুহক। গছ বিৰিখ, তৃণ তৰু, পোক পৰুৱা, চৰাই চিৰিকটি, পশু আদি সকলো সত্তাৰ ভিতৰত জাগে নৱ অনুৰাগ। পৰ্বত ভৈয়াম, নৈৰ পাৰ সৰ্বত্ৰ শুনা যায় গছ বিৰিখৰ মৰ্মৰ ধ্বনি আৰু বন বিৰিণাৰ সুমধুৰ সংগীত। চাৰিওফালে বসন্তৰ ব্যক্ত আৰু অব্যক্ত কিমান যে ভাষা, ন ন বাণী সকলোৱে যেন ৰৈ আছে অধীৰ অপেক্ষাত আনন্দৰ মধুপাত্ৰ হাতত লৈ নিস্বাৰ্থভাৱে বিলাই দিবলৈ নিজ নিজ মধু। এটাই ভাৱ, যিমানে বিলাই দিবা সিমানে মহান হ'বা। বসন্তই আমাক শিকায় বিলাই দিবলৈ, নিজকে নিঃশেষে সমৰ্পণ কৰি বৃহৎ আনন্দ বা বিৰাট ইচ্ছাৰ সতে একীভূত হ'বলৈ। কপৌ, কেতেকী, ভাটৌ, তগৰ, নাহৰ, মালতী, চম্পা, খৰিকাজাই, অশোক, পলাশ আদি ফুলে নিজৰ নিজৰ শৰাই সাজি বিশ্ব প্ৰকৃতিৰ আনন্দ মেলাত অংশগ্ৰহণ কৰে। কুলি, কেতেকী, বুলবুলি, মইনা, কোৱা, ভাটৌ, কামচৰাই, ডাউক চৰায়ে শুৱলা মাতেৰে মানুহৰ মনত নিৰ্ভেজাল আনন্দ দিয়ে। গছ গছনিবোৰে কুঁহিপাতেৰে নতুন বসন পৰিধান কৰি এক নৱৰূপ ধাৰণ কৰে। আম গছবোৰ অগণন মঞ্জুৰি আৰু মহুৱা ফুলবোৰৰ মতলীয়া গোন্ধই পৰিৱেশটোত এক মাদকতাৰ সৃষ্টি কৰে। জাম, কঁঠাল, লেচু, পনিয়ল আদিও ডাল ভৰি ভৰি ফুলিবলৈ ধৰে। ফাগুনৰ কোমল বতাহৰ স্পৰ্শানুভূতিয়ে সকলোৰে মন চঞ্চল কৰি আপোন পাহৰা কৰি তোলে। প্ৰেমৰ প্ৰতীক ভোমোৰা, মৌ-মাখি, ৰং বিৰঙৰ পখিলা হয় মতলীয়া। নৈৰ ফটফটীয়া পানীত খলিহনা, চেনিকুঠি, দৰিকণাৰ খলখলনি। এক কথাত বসন্তত প্ৰকৃতি হৈ পৰে পূৰ্ণ যৌৱনা আৰু সৃষ্টিক্ষমী আনন্দদাত্ৰী মাতৃ। কিন্তু বসন্তকাল কিয় বাৰু ইমান প্ৰাণ উদ্বেলকাৰী? ইয়াৰ অফুৰন্ত আনন্দৰ উৎসই বা কি? দাৰ্শনিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থ বা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ইয়াৰ সন্ধান পাইছে নিজ প্ৰজ্ঞাৰ গভীৰতাত। তেওঁলোকে উপলব্ধি কৰিছে যে ঈশ্বৰ আৰু প্ৰকৃতিৰ নিয়ম একেই আৰু অনুভৱ কৰিছে প্ৰকৃতিৰ মাজত এক দিব্য সত্তাৰ উপস্থিতি, পেন্থিয়িজম। বাস্তৱতে এই দিব্য সত্তা আছে বাবেই প্ৰকৃতি ইমান সুন্দৰ, জীৱন্ত আৰু আকৰ্ষণীয়।
আকৌ ইংৰাজ কবি জন কিটছে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে। এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, অৰ্থাৎ অপৰূপ আৰু অনাবিল সৌন্দৰ্য হ'ল অফুৰন্ত আনন্দৰ উৎস। আমাৰ শাস্ত্ৰতো কোৱা হৈছে, বায়ুৰ যথৈকো ভুৱনম প্ৰবৃষ্টো ৰূপম ৰূপম প্ৰতিৰূপো বভূব একস্তথা সৰ্বভূতান্তৰাত্মা ৰূপম ৰূপম প্ৰতিৰূপো বহিশ্চ। কথোপনিষদ 2:2-10। অৰ্থাৎ বায়ুৱে যিদৰে এই জগতত প্ৰৱেশ কৰি সকলো প্ৰাণীৰ ভিতৰত প্ৰাণবায়ুৰ ৰূপত অৱস্থান কৰে, সেইদৰেই একেই আত্মাই সকলো বস্তুৰ ৰূপ পৰিগ্ৰহ কৰি সকলোৰে অন্তৰত আৰু বাহিৰত বিদ্যমান থাকে। এই যে আত্মা, সেয়াই হ'ল ঈশ্বৰ, দিব্য সত্তা, চৈতন্য সত্তা আৰু বিৰাট ইচ্ছা। এই আত্মা প্ৰকৃতিৰ সকলো সৃষ্টিতে সৰ্বব্যাপী আৰু সদায় বিৰাজমান। শাস্ত্ৰত তাক সচ্চিদানন্দ বুলিও অভিহিত কৰা হয়। একেই সত্তাৰ তিনিটা বেলেগ অভিব্যক্তি, সৎ এক্সিষ্টেঞ্চ, চিত কনচিয়াছনেছ আৰু আনন্দ ব্লিছ। সচ্চিদানন্দৰ এই তিনিটা স্বৰূপৰ ভিতৰত আনন্দ স্বৰূপে বেছিকৈ প্ৰকাশ পায় প্ৰকৃতিৰ বাহ্য সৌন্দৰ্যত। স্বামী বিবেকানন্দই সেই কথাকেই দোহাৰিছে, বহিঃ প্ৰকৃতি অন্তঃ প্ৰকৃতিৰ স্থূল প্ৰকাশ মাত্ৰ। বাণী আৰু ৰচনা, 10ম খণ্ড, পৃষ্ঠা 205। বসন্তত প্ৰকৃতিৰ এই আমূল পৰিৱৰ্তনে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগে লগে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বাস কৰা অসমীয়া ল'ৰা ছোৱালী, ডেকা গাভৰু, বুঢ়া বুঢ়ীৰ প্ৰাণতো অফুৰন্ত অনুৰাগ আৰু উন্মাদনাৰ সৃষ্টি কৰে। প্ৰকৃতিয়ে সকলোকে অদৃশ্য অথচ অমোঘ আকৰ্ষণ কৰি সৃষ্টিকাৰ্যলৈ আমন্ত্ৰণ জনায়, আৰু সেই আমন্ত্ৰণ গ্ৰহণৰ প্ৰাণোচ্ছল ব্যক্তিত্বই হ'ল ৰঙালী বিহু বা বহাগ মাহত হোৱা বাবে বহাগ বিহু। এই সময়ত খেতিৰ কামো নাথাকে, থাকে মাথোন আনন্দ। সকলোৱে ঠায়ে ঠায়ে ঢোল, পেঁপা, গগনা, বাঁহী, সুতুলি, টকা আদি বজাই নাচ গান হুঁচৰিৰে মানুহৰ মনত প্ৰেমৰ নিৰূপম ভাৱ জগাই সকলো ধৰণৰ ভেদাভেদ পৰিহাৰ কৰি পৰিৱেশটো উখল মাখল কৰি তোলে। জগতৰ আনন্দযজ্ঞত যেনেকৈ সকলো সত্তাৰেই সাদৰ অভ্যৰ্থনা, ঠিক তেনেকৈ এই বিহুটো জাতি, ধৰ্ম, বৰ্ণ, ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে সাদৰ সম্ভাষণ। বিহু মানে নিজৰ মাজতে নিজতেই নতুনকৈ বিচাৰি লৈ, নতুন মন, নতুন পণ লৈ নৱবৰ্ষক আদৰা। শেষত বিবেক ভাস্কৰৰ যোগেদি আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমীয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এফাকি গীতেৰে। বিহুতি বছৰি আহিবা, অসমীয়া আইকে জগাবা, বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা।